একদিন ভালদৰে আহি পিনে, কাৰণ মই ভিডিঅ'টো এনেকুৱা সেইকে বনাওতো যে ধৰক কিমান ডিপাৰ্টমেণ্ট আছে এখন কলেজত, কেনেকুৱাকে কিমান চনত অলপমান মানে ইনফৰ্মেটিভ কৰিব চেষ্টা কৰোতো। তো এনেকুৱা সিহঁত ইমান ইনফৰ্মেটিভ সেই নহয়, সেইবাবে একদিন ভালকে আহি পেলাই বৰবাগ কলেজৰ একদিন মই এটা ভিডিঅ' বনাম। এইবোৰ একদমেই বেয়া নাপাব, আজি মানে ভিডিঅ'টো নহ'ল, আজি মানে কিবা হৈ গ'ল। থেংক ইউ। ডিম্পুদা নমস্কাৰ। আপুনি নলবাৰী জিলাৰ গৌৰৱ হয়, লগতে অসমৰ সকলোতকৈ সফলতা লাভ কৰা ইউটিউবাৰ, গতিকে আমি নলবৰীয়া হিচাপে গৌৰৱ অনুভৱ কৰোঁ। কিন্তু আপোনাক মই প্ৰশ্ন কৰিব বিচাৰিছোঁ, অনাগত দিনত নলবাৰীক লৈ আপোনাৰ পৰিকল্পনা কি? মই ইমান একো ডাঙৰ মানুহ নহয় বাৰু পৰিকল্পনা কৰিব পৰা, কিন্তু নলবাৰীখন মানে সেই হ'লে ভাল লাগে আৰু। আমি তেজপুৰ যাওঁ, তেজপুৰখন ইমান মানে মানুহে ধৰক তেজপুৰ গ'লে কি বহুত কিবা কিবি চাব পায়, যে অমুক আছে অমুক আছে, কিন্তু নলবাৰীত আহিলে এনেকুৱা যে নলবাৰী সেই তেনেকুৱা বিশেষ এটা স্থান নাই, আছে বহুত স্থান, কিন্তু এটা যে নলবাৰী গ'লেও তাকে যাব লাগিব এনেহেন নাই। তো যদি সেনেকুৱা কিবা এটা ডাঙৰ কিবা এটা বনাই তেতিয়া বহুত ভাল হ'ব পাৰে ভৱিষ্যতে। কিন্তু মই আৰু কি, মই দেখাই থাকিম জীৱনত। ধন্যবাদ। সদায় নলবৰীয়া হিচাপে গৌৰৱ কৰি যাম আপোনাক লৈ। ধন্যবাদ জনাইছোঁ। আৰু কাৰোবাৰ কিবা মই সুধিছোঁ, এই যে আৰু কাৰোবাৰ কিবা মানে ভাল লাগে, কিবা এটা আত্মীয়তা থকা যেন লাগে, টান থকা যেন লাগে ভাষা হিচাপে ন? এইটো মানে ভাল লগা কথা। মই ভাষা বিজ্ঞানৰ ছাত্ৰ হিচাপে মই আৰু বেছি ভাল পাওঁ বিষয়টো। গতিকে এই যিটো স্বকীয়তা ভাষাৰ ক্ষেত্ৰত মই দেখিছোঁ, যেতিয়া আমাৰ ভাগ্যশ্ৰী মটৰ্ছ সেই 1 কোটি কিমান টকীয়া গাড়ীখনত ডিম্পু উঠিছিল, ডিস্কভাৰী যেতিয়া ডুবাইলৈ গৈছিল, সেইখিনি বুজাওঁতেও আমাৰ নলবৰীয়া ভাষা শুনিছিলোঁ মাজে মাজে। এইটো মানে নলবাৰীতে মানে ঠেক থাকে না ভাষাৰ, এটা ঠেক ঠিক আছে। আমি পৰৱৰ্তী সময়ত ডিম্পুক আৰু মঞ্চলৈ আনিম বাৰু। এতিয়া ডিম্পুক আমি অনুৰোধ জনাইছোঁ আসন গ্ৰহণ কৰিব। আমি আমাৰ কাৰ্যসূচীটো অকণমান আগবঢ়াই লৈ যাওঁ, আৰু তাৰ মাজতে আমি আকৌ ডিম্পুৰ লগত আমি কথা পাতিম। এতিয়া আমি সাময়িকভাৱে এটা চেল্ফি এটা উঠো দে।